মৰ্নিং গাইছ, আপোনালোকে নিশ্চয় ভাল, মোৰো ভাল। তো আজি মই আমাৰ চাতাবাৰী গাঁৱত মানে এখন থিয়েটাৰ মতা হৈছে। থিয়েটাৰখনৰ নাম হ'ল সূৰ্য থিয়েটাৰ, ঠিক আছে। তো থিয়েটাৰখন আছে আপোনাৰ আহিব লগা জানুৱাৰী মাহৰ 5 আৰু 6 তাৰিখে। আৰু থিয়েটাৰখন মতা হৈছে চাতাবাৰী শতমূল সমাজ আমন্ত্ৰণ। তো সঁচাকৈ সুন্দৰ এখন থিয়েটাৰ, আপোনালোক আশা কৰিছোঁ আপোনালোকে চাব আৰু খুবেই চাব। আৰু আজি মানে পাব্লিকেশ্যন কৰাৰ কাৰণে আমি মানে অলপ বেনাৰ চেনাৰ মাৰিব আহিছোঁ। লগতে আমাৰ গাঁৱৰ বহুত কেইজন আহিছোঁ, লগতে সম্পাদক আহিছে। মানে আমাৰ সম্পাদকে পূৰা ডাইৰেকশ্যন দি আছে। এই এখেত সম্পাদক আৰু এখেত সম্পাদক, এখেতেও মানে পূৰা বেনাৰ মাৰি আছে। আৰু এইবিলাক মানে আমাৰ গাঁৱৰে বন্ধু। আৰু এইটো নিকু বুলি যে কৈছিলোঁ মই আগৰ ভিডিঅ'টোত, সি আজি মোৰ লগত আহিছে সুন্দৰকৈ মানে বেনাৰ মাৰো। আৰু লগতে এই মৃগাংক দেখছে না, কি ধুনীয়া একদম মানে লাগ নাপালেও লাগ পাং পাং কৰি মাৰি আছে। আৰু এইখন আমি গাড়ী আনিছোঁ, এইখনতে মানে আমাৰ গোটেইখিনি বস্তু আনিছোঁ। আৰু এখেত মানে পূৰা গাড়ীতে বহিছে, অকল আৰামৰ কাৰণে আহিছে দেই। এই হিৰেনে মানে মাৰি মাৰি অলপ আৰু গাড়ীত বহি গ'ল এইখন না। আৰু এইখন থিয়েটাৰো মানে মই দেখাইছোঁ আপোনালোকে। সহায় সহযোগিতাৰ মাজতে এনেকৈ লগাইছোঁ। আৰু আন্তিতাৰীৰ মানুহখিনিও লগাব দিছে বাৰু আমাক বেনাৰ মানে আঠা লগাই আছে। আঠাটো আমাৰ বনোৱা হৈছিলে আপোনাৰ জানাই তাই আঠাটো হ'ল আমাৰ এই গুড়িৰে বনাইছোঁ আমি, এইটো ময়দাৰে। আচ্ছা ময়দাৰে বনোৱা হৈছে এইটো। গতিকে আমি গোটেইখিনিকে সহায় সহযোগিতাৰ মাজতে আমি একেলগে বেনাৰবোৰ লগালোঁ। এক গাড়ী বনোৱা বেনাৰৰ ট'টেলি শেষ কৰি দিছোঁ। এইখন বেনাৰ উঠাই দিব বিচাৰিছোঁ। এনেদৰে হিৰেনে ধৰিব, হিৰেনে ধৰি মানে বেনাৰখন বান্ধি চান্ধি এনেকৈ ধুনীয়াকৈ লগাইছে। এনেদৰে মানে আমি সেইদিনা দিনটো পাৰ কৰোঁ। এতিয়া আমি আহি পালোঁ ইণ্ডাষ্ট্ৰীৰ ভিতৰত। ইণ্ডাষ্ট্ৰীৰ ভিতৰত হেমিল্টন বুলি এটা কোম্পানী আছে। হেমিল্টনত গেটতে আমি এখন বেনাৰ লগাই দিলোঁ। হেমিল্টনৰ গেটত বেনাৰ লগালোঁ, তাত বহুত মানুহ হয় আৰু তাত বহুত মানে শ্ৰমিকে কাম কৰে। তেনেকৈ সেই শ্ৰমিকবিলাকৰ যাতে বেনাৰখন দেখি আমাৰ এই থিয়েটাৰখনত চাব আহে, তাৰে আশাৰে আমিও বেনাৰখন পাব্লিকেশ্যন কৰাৰ কাৰণে আমি গেটটোতে মাৰিলোঁ। এই ডিপু আকৌ দোকানতে মাৰি দিলে বেনাৰখন, কি কৰিব মানে বেনাৰ মৰা জেগা নাই কাৰণে হেৰি মাৰি দিলে দোকানখনতে। এইফালে আমাৰ গাঁৱৰ বাৰাণ্ডা কাণত মোবাইল, আকৌ ব্যস্ততাৰ মাজতো নিজক সময় দিছে যে সেইখিনি বহুত ধন্যবাদ জনাইছোঁ আমি বাৰাণ্ডাকো। এইটো ডিপু বেনাৰ লগাই আছে। তো এনেদৰে আমি দিনবোৰ পাৰ কৰাই দিছোঁ। সঁচাই থিয়েটাৰখনৰ ক্ষেত্ৰত আমি ইমান লাগিছোঁ ভাবিব নোৱাৰোঁ। আজি আমাৰ অস্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে উন্মোচন কৰিম। আৰু উন্মোচন কৰাৰ প্ৰাক মুহূৰ্তত আমি আমাৰ চাতাবাৰী মুখ্য লাইব্ৰেৰীৰ সভাপতি তথা শতমূল সমাজৰ সন্মুখৰ দুআষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। উপস্থিত আমাৰ সূৰ্য থিয়েটাৰৰ আমন্ত্ৰণ কৰা সদস্যবৃন্দ, লগতে মোৰ বন্ধুবৰ্গ, আজি এইবেলি আমি প্ৰথম বৰ্ষত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ সূৰ্য থিয়েটাৰক আমন্ত্ৰণ কৰা হৈছে। সেয়েহে আজি অস্থায়ী কাৰ্যালয় আমি উন্মোচন কৰাৰ কাৰ্যসূচী আছিল। এই প্ৰথম কাৰ্যসূচীটো আমাৰ শেষ হ'ল। ইয়াৰ পিছত
আমাৰ প্ৰতিজন সদস্যৰ এটাই মোৰ অনুৰোধ, যাতে আহি থকা থিয়েটাৰখনৰ পৰিচালনাত যাতে আমাৰ প্ৰত্যেকে নিজৰ বুলি অলপ দেহে কেহে লাগি আমি আমন্ত্ৰণ কৰা থিয়েটাৰখনক কেনেধৰণে খুব ভাল ধৰণে যাতে আমি ইয়াৰ পৰা আমি বিদায় দিব পাৰোঁ। ভৱিষ্যতলৈকে যাতে তেওঁলোকে বোলে আমি চাতাবাৰীত আমি গৈছিলোঁ, চাতাবাৰীখন সঁচাকেই ইমানেই ভাল, তেনেকুৱা এটা মানে যাতে তেওঁলোকে আমাক শব্দ এটা আমি শুনিবলৈ পাওঁ, সেয়ে আশা কৰি মই প্ৰতিজন সদস্যক বাৰে বাৰে অনুৰোধ কৰিছোঁ। কাৰণ এখন ভ্ৰাম্যমান থিয়েটাৰ ইমান সৰু বস্তু নহয়, এটা ইণ্ডাষ্ট্ৰী, ডাঙৰ এটা ইণ্ডাষ্ট্ৰী। সেই ইণ্ডাষ্ট্ৰীত আজি মোটামুটি 110-20জন মানুহে ইয়াত পোহপাল গৈ আছে। সেই 110-20জন মানুহক আমি চাতাবাৰী যে আমন্ত্ৰণ কৰিছোঁ, তেওঁলোকক যাতে কেনেধৰণৰ আমাৰ চাতাবাৰী গাঁওবাসীয়ে আচাৰ ব্যৱহাৰ প্ৰতিটো ক্ষেত্ৰতেই আজি থকাৰ পৰা যাতে আমি কেনেধৰণে খুব যাতে ভাল ধৰণে আমি তেওঁলোকক মানে দিব পাৰোঁ, সেই ক্ষেত্ৰত প্ৰত্যেকে অলপ সহায় সহযোগ কৰিব লাগিব। তেতিয়াহ'লে নিশ্চয় আমি ভাল কৰিব পাৰিম বুলি মোৰ এটা আশা। লগতে আমি উন্মোচন কৰা বুলি ইমানতে মই ঘোষণা কৰি শেষ কৰিছোঁ। এইবাৰ মই আমাৰ ছিজন টিকেট খতমূল আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ কাৰণে চৰ্দাৰ দীনাৰাম দাসদেৱক মই অনুৰোধ জনাইছোঁ। আৰু লগতে বিভিন্ন প্ৰান্তৰ পৰা অকল আমাৰ চাতাবাৰীৰে নহয়, এই অনুষ্ঠানখনত বিভিন্ন প্ৰান্তৰ সদস্যৰো জড়িত হৈ আছে। আটাইকে প্ৰথমতে শুভেচ্ছা জনাইছোঁ। এইবাৰ চাতাবাৰীত থিয়েটাৰ সূৰ্যৰ মানে ভ্ৰাম্যমান থিয়েটাৰ প্ৰথম এইবাৰে দেখাই নাই। গতিকে এই অনুষ্ঠানখন যদি আমি অতি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ, আটাইৰে যথেষ্ট সহায় সহযোগিতা লাগিব। তাত বিচাৰিকেনে দেখিয়ে কৰা কথা নহয়, ইয়াতে আটাই সকলোৰে সহযোগ লাগিব। আৰু সভাপতি ডাঙৰীয়াই কৈছে এটা কথাই যে তেওঁলোকক আমি সুন্দৰভাৱে যাতে বিদায় দিব পাৰোঁ। কাৰণ এই অনুষ্ঠানখনত গোটেই অসমৰ বিভিন্ন প্ৰান্তৰৰ মানুহ জড়িত হৈ থাকে। গতিকে এটা বাৰ্তাই গোটেই অসমত বিয়পাই দিব পাৰে, এটা মানে বেয়া মেছেজে গোটেই অসমত বিয়পাই দিব পাৰে। গতিকে সেইটো যাতে আমি কোনেও এই সুবিধাটো নিদিওঁ। কাৰোবাৰ চকুত যদি কিবা এটা কথা হয়তো মানে ধৰা পৰিছে, সততটো মানে আমাৰ হেৰিত জনাই দিলে হ'ল, মূল সমিতিক জনাই দিলে হ'ল যে এনেকুৱা হ'ব লাগিছিল, এইটো এনেকুৱা হৈছে। কথাটো যাতে আমাৰ সদস্যসকলে মানে পূৰা দৃষ্টিগোচৰ কৰি থাকে কথাটো। আৰু সেয়ে বিশেষ ক'বলগীয়া নাই, আমি সচেতন হ'ব লাগিব। আৰু এইবিলাকত মানে ধৰ অনুষ্ঠানবিলাকৰ গুৰিতে এটা বস্তুৱে বেছি খেলি মেলি লগায়, সেইটো হৈছে মাদক দ্ৰব্য। এই বস্তুটো যাতে অলপ আমি নজৰ ৰাখোঁ, এই মানে বস্তুটোৰ সদস্যখিনিহে যাতে এই হেৰিটো মানে বিৰত থাকে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰণ সেইটোৰ পৰা এটা ডাঙৰ খেলি মেলি আহি যায়। আৰু নিশ্চয় হ'ব, আমি আমাৰ সফল কৰিব লাগিলে, অনুষ্ঠানখন সফল কৰিব লাগিলে, থিয়েটাৰখন সফল কৰি তুলিবলৈ হ'লে প্ৰত্যেকে কষ্ট কৰাটো দৰকাৰে, কষ্ট কৰিব লাগিব। আৰু ইয়াত এটা কথাই জড়িত হৈ আছে, থিয়েটাৰ বুলি কোৱাতে টকা পইচা যথেষ্ট কথা জড়িত হৈ আছে। সেইখিনি যাতে সুন্দৰভাৱে আমি মানে পৰিপূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে কষ্ট কৰিব লাগিব আটাইয়ে। সেয়ে মই আটাইলৈ আহ্বান জনাইছোঁ আৰু এইখিনিয়ে সমাপ্ত কৰিছোঁ। কাৰ্যকৰী সভাপতি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে ইয়াতে সমাপ্ত কৰিছোঁ।
লগতে আটাইকে আমাৰ কাৰ্যালয়ৰ ভিতৰত আসন গ্ৰহণ কৰাৰ কাৰণে এনেদৰে কাৰ্যালয় উন্মোচন কৰা হ'ল আৰু নিজৰ মতামতবোৰ দাঙি ধৰিলে। আৰু আশা কৰোঁ সকলো আহিব, নিজৰ বুলি চাব থিয়েটাৰ সূৰ্য আৰু কিমান ভাল হয় সকলোৱে জনাব। নিশ্চয় ভাল হ'ব। প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছে।